আনচিন আননোন জেগাত আহি গ'লো মানে লোকেশ্যন ভুল হ'ল গতিকে নতুন লোকেশ্যনত যাব লাগিব এতিয়া লোকেশ্যনটো Hello, good morning everyone. Yes, coming back. We are in Mechuka. আমি এতিয়া মেচুকাত আছো কালি এইটোৱেই ৰিজৰ্ট আমি আছিলোঁ বহুত ভাগৰে যুগৰে অহাৰ কাৰণে আপোনালোকে দেখাব নোৱাৰিলোঁ এই ৰিজৰ্টৰ ভিতৰৰ কাৰুকাৰ্য কি আছে সেইখিনি আপোনালোকে এই ভিডিঅ'টো চাই থাকিব স্কিপ নকৰিব আৰু মই দেখাব বিচাৰিছোঁ মোৰ সতীৰ্থসকলক যিসকলে আমি এক্সপ্ল'ৰ কৰিবলৈ আহিছিলোঁ দিগন্ত হাজৰিকা এয়া দিব্য সোণোৱাল সেয়া গৌতম দৌৰা এয়া মিষ্টাৰ মিষ্টাৰ অশোক কুমাৰ ফুকন আৰু কেমেৰামেনক মই যদি দেখাব বিচাৰোঁ এয়া চাৰিদুল হুছেইন বাবা আৰু আমি এতিয়া যাত্ৰা কৰিছোঁ টু এক্সপ্ল'ৰ এই মেচুকা চাই থাকক এই ভিডিঅ'টো শেষ নহ'লেকে স্কিপ নকৰিব আৰু বৰ ন তথ্য পাব তেনেহ'লে আহক আমাৰ লগে লগে বাবা মৰ্ণিং সুপ্ৰভাত ৰাতিপুৱাই পুৱাৰ ভাগত মেচুকা চিমিয়ং ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ তাতো ইয়াৰ এটা সদৰ প্ৰান্তৰ ভিতৰত মেচুকাৰ আমি বস্তিৰ মাজত এই প্ৰাত ভ্ৰমণ মৰ্ণিং সেইটো গোটেইখিনি এইবোৰ বস্তু আকৌ এখন মেচুকাত গাড়ীখন দৌৰাবলগীয়া হ'ল এবাৰ ধলোঁ টাইমত এখন মেচুকাত আমি ওলাই আহিছোঁ এইটো মেচুকাৰ চাৰিআলি মানে মেচুকাৰ এইটো মেইন হাৰ্ট অফ দ্য টাউন বুলি কয় এইডোখৰে আহিলে আপোনালোকে সকলোৱে দেখিছে এই দৃশ্যখিনি দেখিলে আৰু বুজিবলৈ বাকী নাথাকে যে মানুহজন মেচুকাত আছে এতিয়া আমি লগে লগে গৈ থাকোঁ মেচুকাখন উপভোগ কৰক আমাৰ লগে লগে মেচুকাৰ সুন্দৰ প্ৰাকৃতিক দৃশ্য আৰু তাত চাবলগীয়া কি বস্তু আছে এই ভিডিঅ'টো চাই থাকিব একেলগে চব স্কিপ নকৰিব বহুত তথ্য পাব ধন্যবাদ যিটো দেখিছে এইটো আইকনিক চিম্বল মেচুকাৰ এইটো এটা আইকনিক চিম্বল হয় আৰু এই মেচুকাৰ আইকনিক চিম্বলৰ পৰা মই এতিয়া বাবাক ক'ম যে আমি যাবলৈ সাজু হৈছোঁ গাড়ীত এতিয়া মেচুকাখন এক্সপ্ল'ৰ কৰিবৰ কাৰণে ব'লক আমাৰ লগে লগে গৈ থাকক আৰু মেচুকাখন চাই থাকক আৰু মেচুকাখন উপভোগ কৰিবলৈ থাকক ওলাই গৈছোঁ এইখন কাষৰ যিখন দেখিছে ৱালখন বাউণ্ডেৰী ৱালখন এইখন ALG বুলি কয় এইটো এডভান্স লেণ্ডিং গ্ৰাউণ্ড যিটো সামৰিক বাহিনীয়ে তাৎক্ষণিকভাৱে যিকোনো অত্যাধুনিক বিমান ইয়াত লেণ্ড কৰিবৰ কাৰণে এইখন ৰখা হৈছে আৰু সুদূৰত দেখিছে পাহাৰৰ ওপৰত দেখিছে আপোনালোকে গোটেই শুভ্ৰ দলিচা পাৰি আছে বৰফেৰে গতিকে চীনাক যিকোনো মুহূৰ্তত প্ৰতিৰোধ কৰিবৰ কাৰণে সষ্টম হৈ আছে ভাৰতীয় সেনা বাহিনী আৰু আমাৰ ভাৰত ৰাষ্ট্ৰ আমি এতিয়া গৈ থাকোঁ চীনৰ সীমান্তৰ দিশে ব'লক এক্সপ্ল'ৰ কৰি আছোঁ হনুমান কেম্প পাইছোঁহি
মেচুকাৰ পৰা যিটো হনুমান কেম্প বুলি কয়, এইটো প্ৰাকৃতিকভাৱে এটা হনুমানৰ অৱয়ৱৰ মূৰ্তি এটা আছে। সেইটো পাহাৰত বহু ওপৰৰ পাহাৰত আছে। সেইটো জনবিশ্বাস যে লোকবিশ্বাস যে সেইটো কোনো বনাব নোৱাৰে। ইমান সুউচ্চ পাহাৰৰ ওপৰত কেইবাশ ফুট ওপৰত আপুনি সেইটো কোনো বনাব নোৱাৰে। গতিকে সেইটো ইয়াত হনুমান কেম্প বুলি কোৱা হয়। এইটো হনুমানক আৰাধনা কৰা হয়, হনুমানক পূজা কৰা হয়। আমি কেম্পটো পাইছোঁহি। পুৰণা অল্ড গুম্ফা তিনিআলিৰ পৰা ইয়ালৈ প্ৰায় 10 কিলোমিটাৰ হয়। আপোনালোকক প্ৰায় 20-25 মিনিট বা আধা ঘণ্টা সময় লাগিব পাৰে। গতিকে এই কেম্পটো আপুনি চাবলৈ আহক। গতিকে মেচুকাৰ অন্যতম স্থান এটা পৰিদৰ্শন কৰিব পাৰে আপোনালোকে হনুমান কেম্প। মই দেখাবলৈ চেষ্টা কৰিম যে হনুমান কেম্পটো ক'ত আছে। সেই ক্ষুদ্ৰ হনুমান কেম্পটো এইটো পাহাৰৰ ঠিক মাজত সোমাই আছে। মুখাৱয়ৱটো দেখিব, এইটো হনুমানৰ সুবহু হনুমানৰ আকৃতি। এই বস্তুটোৰ কাৰণে এই অঞ্চলটোক হনুমান কেম্প বুলি কোৱা হয়। আৰু আমি ইয়াত এতিয়া সুন্দৰভাৱে সকলোৱে উপভোগ কৰিছে এই হনুমান কেম্প। আমি এতিয়া এই গুৰুদ্বাৰা পালোহি। গতিকে কাপো আস্থান শ্ৰী গুৰু নানক দেৱজী। গতিকে আমি এই গুৰুদ্বাৰৰ চাওঁলৈ যাওঁ, তাত কেনেকৈ কি ধৰণৰ ব্যৱস্থা আছে, কি কৰি থৈছে। পবিত্ৰ গুৰু নানকৰ গুৰুৰ কৃপা ধন্য হৈ আমি আগবাঢ়িছোঁ। আহক, সময়ৰ লগে লগে আহক। বহুত তললৈ যাব লাগিব, নামি যাব লাগিব। আৰু যাৰ খোজ কৰা হেৰি আছে, নমাটো ভাল, কিন্তু উঠি অহাৰ সময়তে গম পোৱা যাব। আহক, আহি থাকক সময় লগে। ভিতৰৰ অঞ্চল গুৰুদ্বাৰা, মেচুকাৰ গুৰুদ্বাৰা। আমি ইয়াত সোমাইছোঁ। আমি আশীষ লৈছোঁ গুৰুদ্বাৰাৰ সকলোৱে যাতে ভাল হওক, মংগল হওক, শান্তি হওক, সুখ সমৃদ্ধিৰ যাতে জীৱনবোৰ ভৰি পৰক। মিউজিয়ামলৈ যাওঁ। গতিকে ইয়াত মিউজিয়াম এটাও আছে। গতিকে তেওঁবিলাকে এইটো দৰ্শন কৰিবলৈ আমাক অনুৰোধ জনাইছে। গতিকে আহকচোন, আমি গুৰুদ্বাৰত থকা মিউজিয়ামটো দৰ্শন কৰোঁ। আহক। এইটো হৈছে পোহৰ কম, গতিকে অকণমান আন্ধাৰ লাগিব পাৰে। গতিকে আমি পোহৰৰ ব্যৱস্থাটো ঠিক কৰিব পাৰোঁ। গতিকে এইখিনি পৰিৱেশ গুৰুদ্বাৰৰ ভিতৰৰ পৰিৱেশ, মেনচুকাৰ গুৰুদ্বাৰৰ এই ভিতৰৰ পৰিৱেশ। আৰু তাত আৰ্হি এটা তেওঁলোকে ইয়াত থৈ দিছে। এইটো স্বৰ্ণ টেম্পলৰ আৰ্হি এটা ইয়াত তেওঁবিলাকে থৈ দিছে। এই গুৰুদ্বাৰত আমি লংগৰৰ ব্যৱস্থা কৰিছে। গতিকে লংগৰ অলপ লৈ লৈছোঁ গতিকে সেই ৰাইজৰ লগত। আৰু এখেতলোকে খুব ছাৰ্ভ কৰিছে, আমাক যথেষ্ট সহায় কৰিছে। সেইখিনি লংগৰৰ যিখিনি প্ৰসাদ দিব লাগে কৈ যাগে বঢ়িয়া। এইবোৰ লংগৰত খাই চবেই নিজৰ নিজৰ কাঁহী থাল পাতি ধুইছে। আৰু যিসকলে কিজানি আজিও আজিলৈকে মানে কাঁহী পাতি ধোৱা নাছিলে, ইয়াত এতিয়া ধুবলগীয়া হৈছে। লংগৰত খানা খাই বোলে চবেই ধুনীয়াকৈ ধুইছে। কাপোৰখনো লৈ আহিছোঁ আকৌ দেই। এইখন থাল খাই বৈ একদম টিপ টপ ধুই থৈহে যাম বুলি কৈছোঁ। মানচিন আননোন জেগাত আহি গ'লোঁ। মানে এনেকৈ প্ৰব্লেম হৈছে, মানে কোনোবা এটা হৈছে বুলি ক'ত সোমাই গ'লোঁ। পাইন গছৰ গুটি বিচাৰি ফুৰিছে। ঐ, ডাঙৰ গছ এজোপাকে ঘূৰাই দিলে নহ'লে, গাড়ীৰ ওপৰত বান্ধ দে। এইকেইটা পাইন গছ লাগে। এতিয়া পাইন পুলি বিচাৰি ফুৰিছে, পাইন গুটি।
লোকেশ্যন ভুল হ'ল, গতিকে নতুন লোকেশ্যনত যাব লাগিব। এতিয়া লোকেশ্যনটো কৰিবলৈ এটা নৰ্মেল নিচিনাই ইয়াত মানে এনেকুৱা প্ৰব্লেম এটা খুলিবলৈও নাই, দোকানত সৰু ল'ৰা ছোৱালীবোৰ এটা যোৱা নাই, গতিকে প্ৰব্লেম। এতিয়া ক'ত যাব লাগিব, আহি তাত ডেড এণ্ডত পালোহি। এখন ৰিজাৰ্ভৰ মাজে মাজে আহি 7 কিলোমিটাৰমান ওপৰত ডেড এণ্ড। এতিয়া যাম ক'ত, আকৌ